নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ ডিকেনাথ ইউটিউব চেনেললৈ। মোৰ ভৰিত মহ পৰি আছে, মহকেইটা খেদি দিছোঁ। মানুহ আজিহে দেখিছোঁ মানুহ দেখা মানে চিনাকি নাই শুকিয়াই দি পিনি তলত এই সেৱকীসকলৰ আয়ুষত বিভিন্ন মনোবাঞ্ছা পূৰ্ণ কৰি অচলকৈ প্ৰয়াণ কৰি আগলৈ সাধু গুৰু বৈষ্ণৱ ভকতৰ চৰণৰ ধূলি মাথাত লোৱাৰ শক্তি সুবিধা জ্ঞান ভকতি দি সৌভাগ্যৱতী সৌভাগ্যৱান কৰমী প্ৰাৰ্থনা হৰি প্ৰধান কৃষ্ণ মাৰ বছৰেকীয়া তিথি উপলক্ষে দিনজোৰা কাৰ্যসূচীয়ে পালন কৰিব লগা কাৰ্যসূচী অনুসৰি আপোনাৰ খবৰ আগত আজি ভাগৱত শাস্ত্ৰভাগ ব্যাখ্যা কৰাৰ উদ্দেশ্যেৰে আমি সদৌ মৰিগাঁৱৰ পৰা ব্যাখ্যাকাৰ হিচাপে নিমন্ত্ৰণ কৰি আনিছোঁ শ্ৰীযুত ভোলাৰাম দাসদেৱক। তেখেতক আমি এটি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ খেৰকী মৰিগাঁও। কেবুল এটা আনিছিলোঁ, কেবুলটা ক'ত পেলাব? এইবাৰ আমি পাঠক শ্ৰীযুত মহেন্দ্ৰ নাথ দেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। তেখেত মৰিগাঁও বাস্তাঘাটৰ পৰা আহিছে। আমি তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ আজি দিনটোত আমাৰ মাজত উপস্থিত থাকি
এই কাৰ্যসূচীসমূহ ধুনীয়াকৈ চলাই নিবৰ বাবে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ ধন্যবাদ সম্পূৰ্ণ কাৰ্যসূচী আমাৰ ইমানেই আছিল এতিয়া আমি ভাগৱত শাস্ত্ৰভাগৰ কাৰ্যসূচীৰ মাজলৈ আগবাঢ়িবৰ বাবে আমাৰ নাভি দেখ
একে সৌ কৰি দিয়া বন্ধু পরম গুরু হে শ্রী কৃষ্ণায় নমঃ বন্ধু পরম গুরু হে শ্রীমন্ত শঙ্কর বন্ধু পরম গুরু হে মহাভাগবত ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় ব্রহ্ম হৃদয় আদি করে মু মিরান যথা বিনিময় যত ত্রিভুমিকা নামনা সেন সদা নিরস্ত পুহ সংকৈত অপরম পরম পূজ দিক কৈত ভুয়তু পরম নির্মৎসরাণং সতাং বেদং বাস্তবমত্র বস্তু পিবদ ভাগবতে মহামুনি কীতে কিংবা পরীশ্বর হতু নিত্য বরুণতে হত পৃথিবী আসুতু বিশ্ব অনাথ নিগম কল্পতরু গলিত ফল উপমুখামিত দব সংযুক্তম নিয়ত ভাগবত নখমালয় মহুৰহু অৰপিকা ভূমি কেনে নালাগে তুমি কৈ থাকা সম্প্ৰতি মই কৈ আছো শুনা যেন কথা ভৈল কৃষ্ণৰয়া দেখে কান্দন্ত দাৰুকে দাৰ
কাগজে রামে বৈকুণ্ঠ লাগি বয়ান করি পূজন্তে জগনী বাস কেহি বেলাৱাসী হৃদয় দেৱতা ৰহিলা জুৰিয়া ৰামে দেৱকী ধৰিষি আখিলা হৰিষি ব্ৰহ্মা কবেহি উৎসুকি কৃষ্ণ গুণগান কৰণ কীৰ্তন তাল কৰ তাল ঠুকি ৰামে পাৰ্বতী সহিতে আকি পশুপতি সন্তোষে কৃষ্ণ কসাই বজাৱে ডম্বৰু জগতৰ গুৰু নাচন্ত গুণ কৃষ্ণ অং শান্তাকারং ভুজঙ্গ শয়ানং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যুগি ধ্যান গম্যং বন্দে বিষ্ণু ভগবহরং সর্বলোকনাথং। আজি আমাৰ এই মহান ভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত মাথাত থাকে যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৰ বুলি লোৱা সুবিধাখন দিলে সেইসকলৰ নিশ্চয় মংগল কৰক, মনৰ বাঞ্ছা পূৰণ কৰক, আয়ুষৰ বিঘিনি শূন্য কৰক, অচৈধ্য বিভূতি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি জড়িত লোকসকলক ভক্তি তত্ত্বৰ জ্যোতি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে আজি ভকতসকলে মহান ভাগৱতৰ কৃষ্ণ গোবিন্দ প্ৰেৰণ এই আখ্যানখিনি বাছি দিয়াৰ বাবে সেইসকললৈ যিসকল এই গাঁৱত পাঠে ব্যাখ্যাকাৰ যিসকল লোক আছে বা ইয়াত আহিছে সকলোৰে মই প্ৰণাম যাচিলোঁ। আৰু লগতে আমি অধমে আজি আপোনাসকলৰ মাজত এই মহান ভাগৱতৰ দুৱাটি ভাঙনি কৰি যাম। হয়তো অজানিতে জানিতে আগ পিছ দুৰ্ভুল অপৰাধ আহিব পাৰে। আটাইখন আপোনাসকলে শুধৰাই লৈ আমাকো দুটি জ্ঞান দিব বুলি সবাৰ ওচৰতে মোক অনুপাত থাকিল বুলিব। এতিয়া আমাক মহান ভাগৱতে দেখুৱাইছে কৃষ্ণ যি সময়ত বৈকুণ্ঠত যাবৰ দ্বাৰকা নগৰলৈ যোৱা। আৰু সকলোকে ক'বা 7 দিনৰ ভিতৰত মই বৈকুণ্ঠত গুচি যাওঁগৈ। এই 7 দিনৰ ভিতৰত দ্বাৰকা নগৰখন সাগৰত বুৰ যাব। গতিকে অতি সোনকালে তাত যিসকল লোক বাচি আছে অৰ্থাৎ আইসকলৰ পৰা শিশু কিশোৰী বয় বৃদ্ধ বৃদ্ধাসকল সেইসকলক অতি সোনকালে তাৰ পৰা স্থানান্তৰ কৰিব। এই কথাখিনি কৈ আজি প্ৰভু ভগৱতে দাৰুকক বিদায় দিয়া হওক। আৰু লগতে ইন্দ্ৰ আদি 33 কোটি দেৱতা ব্ৰহ্মা মহাদেৱৰ পৰা আদি কৰি সকলোৱে আহি বিমানতে দেৰি লৈছে। প্ৰভু ভগৱতো আজি বৈকুণ্ঠ যাব। পাৰিলে যোৱা ভাই মোৰ ঘৰত এপাক সোমাবলৈ ভাল হ'ব। আপোনালোকৰ কোনোবাই এটা ভাবি আহিছে, কোনোবাই মোৰ ঘৰত বেছি নহ'লে জালুকা এটা খাই যাব পাৰিব। হয়, বৰমাই সকলোৱে ভাবিয়ে আছে কথা হয়নে? পাৰিলে মোৰ ঘৰতো যাবলৈ হৈ নহ'লেও লাল পানীকে এসোপা খাই যাব। এনেকুৱা এটা সকলোৱে ভাবি আছে আৰু ভাবি দেখুৱা
কথাখিনি প্ৰমাণ প্ৰকাশ কৰিছে কথা এইখিনি এতিয়া এই মহান ভাগৱতে আমাক চাৰি প্ৰকাৰে বুজাই যাব গোহাঁইসকল গোহাঁৰীসকল কান্দি সকলোৱে যদি ধৈৰ্য সহকাৰে শুনে নিশ্চয় এই মহান ভাগৱতৰ জ্ঞান তত্ত্বটো আমি লৈ আমি এই পৃথিৱীখনত শান্তি স্থাপন কৰা ক্ষমতা এটা আমি পাম চাৰিভাগে বিভক্ত প্ৰথম ভাগটো বিশ্বত বুজাব কাৰণ এইখন ভাগৱত মৈত্ৰ ভাগৱত নহয় বৈকুণ্ঠ ভাগৱত কাৰ লগত সোমাই আছিল শুকৰ লগত আৰু তেতিয়া গংগাৰ পাৰত পৰিধি ৰজা শুকদেৱে 7 দিন ভাগৱত শুনাবলগীয়া হ'ল তেতিয়া ভাগৱতখন আমাৰ মৈত্ৰত পৰিল এই মহান ভাগৱতে পৰিহিতক খুদমাই থকা বা বুজাই থকাটোৱে হ'ল বিশ্বৰ কাহিনী আৰু সেই কথাখিনিকে আমাক দেহ মাৰ্গত বুজাই আছে ভাগৱতে যিমান দেহে যিমান ভাগৱতে সিমান ভাগৱতখন এখন পৰমাৰ্থিক তত্ত্ব হয়নে বাৰু দ্বিতীয় ভাগটোৱে আমাৰ দেহত বুজালে তৃতীয় ভাগটোৱে বুজালে ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত মায়াত যে আমি মজি আছো চতুৰ্থ ভাগটোৱে বুজালে আমাৰ যে আয়ুটো সদায় সূৰ্যৰ লগত হৰণ হৈ আছেই তাৰ আমি ভোগ একো কৰা নাই না কোনোবাই দিনা খাওঁতে বোলে আমুকাটো ভোকাল বা আমুক তাতো কৰলো হ'ল খাওঁতে ফুৰিব পাৰি কিন্তু তেওঁ উপলব্ধিও কৰা নাছিল বেচেৰা জানিব বিচৰাও নাছিল গতিকে এই চাৰি প্ৰকাৰে বুজাব এতিয়া প্ৰথম আমাক দেহ মাৰ্গত বুজোৱা মানে হ'ল ভাগৱতখন পৰমাৰ্থিক তত্ত্ব গীতাখন হ'ল শৰণ তত্ত্ব কীৰ্তনখন হ'ল নাম তত্ত্ব মহাভাৰতখন হ'ল প্ৰবল তত্ত্ব ৰামায়ণখন হ'ল কাব্য তত্ত্ব এতিয়া দ্বাৰকা নগৰ 7 দিনৰ ভিতৰত বুৰ যাব বিশ্বত দেখুৱালে কিন্তু আমি যদি সেই কথাখিনি দেহ মাৰ্গলৈ আনো তেনেহ'লে আমাৰ প্ৰত্যেকৰে নিজা এইখন দ্বাৰকা নগৰ এই 7টা দিনৰ ভিতৰতে কোনোবা এটা বাৰে মোৰ দ্বাৰকা নগৰখন এদিন বুৰ যাব আমাক তেনেকৈ বুজিবৰ কাৰণে ঈশ্বৰে বনাইছে হয়নে এতিয়া 56 কোটি যদুবংশৰ ভিতৰত এজনেই গম পালে সৰু ভগৱন্ত যে যদুবংশসকলক নাশ কৰি থৈ বৈকুণ্ঠলৈ যাব বাকী এখন 56 কোটি যদুবংশই কিয় নাজানিলে তাৰমানে এই 56 কোটি আমাৰ দেহ মাৰ্গত লোমৰ পৰা নখলৈ ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু যিমান আছে সকলো মিলাই 56 কোটি ভৰপূৰ আছে প্ৰত্যেকৰ নিজা এয়া হ'ল 56 কোটি যদুবংশ আৰু প্ৰত্যেকৰে হৃদয়ত এটি জ্ঞান বুলিব বস্তু এটা আছে এই জ্ঞানটোৱে হ'ল উদ্ধৱ এই জ্ঞানটোৱে জানে এতিয়াও আমাৰ কেনেকুৱা কোনোবা লোকসকলৰ অকণমান পাছৰ ফালে খুব ভাল দিন এটা আহিলে জানিয়ে উঠা যায় কিবা এটা ভাল দিন আহিলে কিবা এটা বেয়া দিন আহিলে আকৌ তাকো জানি থকা যায় সেইটোৱে হ'ল আমাৰ জ্ঞান সেইকাৰণে আমাৰ কৈছে জ্ঞান বিবেক বুদ্ধি লাভ 4টা সম্পত্তি আমাৰ বেছি কুকুৰ চিগাল গাহৰিও পঞ্চভূতি দেহা শীত অফ তেজ মূল গম আমাৰ আছে কিন্তু আমাৰ এই 4টা সম্পত্তি আমাৰ নৰসকলৰ পৰা মনুষ্য জাতিটো বেছি নহয় সেইকাৰণে আমাক কৈছে মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লিখিছে বিষয়ৰ সম্বন্ধ সুখৰ সকলো নিতে পায় হৰি সেৱা একো স্থানে নাই হৰিৰ সেৱাৰ মাত্ৰ কেৱলে মনুষ্য তনু জানি ফুৰা হৰি গুণগায় হয়নে গোহাঁই আকৌ সেইকণকে মহাপুৰুষ মাধৱদেৱে আনি ঘোষাত পাতনি মাৰি লিখিছে আহি বিষয়ৰ সুখকৰ সুকুৰি উপায় হৰিপদ সেৱা মনুষ্যত পৰে নাই যোন গাঁও উচ্চনত জন্ম লোৱাই বিষয়ৰ কাছক লাগি মানি কবিকায় ওই পৰম তত্ত্ব বেদ জানি অহয় মূৰ্তি মা ধুৱে জানি হয়নে সেই লোকসকল বিষয় বাসনা সুখটো কুকুৰ চিগাল গাহৰিও পায় তাৰমানে আমাৰ মানুহে এটাই ল'ৰা ছোৱালী কিনিবৰ ক্ষমতা পাইছে কুকুৰ চিগালে কিন্তু 4টা 5টা কিনিবৰ ক্ষমতা এটা পাইছে নহয় কিন্তু বহুত কুশিয়াৰ পাই আছে কিন্তু ভগৱন্তৰ নাম উচ্চাৰণ কৰা বা ভকত বৈষ্ণৱ সাধু চৰণত ধুই মাতালৰ সুবিধাটো তেওঁলোকে পোৱা নাই সেইকণ আমি পাইছোঁ সেইকাৰণে আমাক কৈছে ভ শব্দে ভজিবা জানিব লাগিব ভজিবা আমি জানিব লাগিব ভ শব্দে প্ৰথম ভাগৱতৰ ভ শব্দটোৱে কৈছে ভজিবা জানিব লাগিব আজি ভজুম কালি ভজুম কৰি থাকিলে নহয় কৰি ভুৱা দেখিছে ন ঐ আজি ভজু কালি ভজু ঐ আলোচতে যাইয়ে
পিন্ধিলে ঘূনে অতল গলে নৰ নৌকা অনুঠে কোনো দিনে হয়নে? আজি বলিম কালি বলিম বুলি ভাত খাই থাকোঁতে কোনোবা এদিন আলপৰা কপুৰা বেংক কামৰ 3টা জমলোকে 5 গৰিয়ে বান্ধি লোহাৰ দানে তুমুনিয়ে যিদিনা লৈ যাব সেইদিনা বুকত ঢুকে কান্দি মৰিলেও নহ'ব। এয়া শুনি লোক ভগজন বিষয়টো তেজি মন হৰি নামৰ গলে বান্ধি ইটো জন্ম গলে বিঠা কৈতো পাইবা কৃষ্ণ কথা হয়াকে লাগি মৰিবা কান্দি। মনুষ্য জন্ম পাই যদি মনুষ্য কৰ্ম নকৰি কুকুৰ চিকাৰ গাহৰি কিছুমানৰ কৰ্ম কৰি থকা যায়, ইয়াৰ পাছত লৈ যায় যেতিয়া আমাক কুকুৰ চিকাৰ গাহৰি গৰ্ভত জন্ম দিব তেতিয়া আমি বুকত ঢুকিয়াই মৰিলেও ভাগৱতৰ ওচৰ চাপিবা হৰি নাম শুনাৰ ক্ষমতা এটা নাপাম। গতিকে আমাক এই মহান ভাগৱতে আজি কৈ যাব প্ৰভুৰ বৈকুণ্ঠ থাকিব, কিন্তু আমাক 4টা ভাগে বুজাই যাব। এইখন তত্ত্ব লোৱাটোৱে হ'ল ভাগৱতে কৈছে ভকতিৰ শেষ সিদ্ধান্ত। এই হ'ল ভকতি। গতিকে স্বধৰ্ম পৰিত্যাজ্য পৰধৰ্ম ভয়াৱহ ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা খায় ভক্তি বিনে নৰলোকৰ নাহিকে নিষ্ঠাৰ। আমি ভকতি নকৰিলে আমাৰ নৰ জন্মটো বিফল কৰা হ'ব বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গুৰুজনে অৱশেষত আপোনালোকলৈ এটা সৰু অনুৰোধ, ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে কলিং বেলটো বজাই দিব।